হে গুড মৰ্নিং এভৰিৱান কি খবৰ আপোনালোকৰ ভালনে আশা কৰোঁ সকলোৰে ভাল মোৰো ভাল আজি এজন দাদা ঘৰত যাম আমি তেখেতে নিজ হাতেৰে বাঁহেৰে কিছুমান সামগ্ৰী তৈয়াৰ কৰে সেইখিনি আমি চাম আৰু আপোনালোককো দেখাম ভিডিঅ'টি শেষলৈকে চাই থাকিব ভিডিঅ'টি যদি ভাল লাগে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব বলক ভিডিঅ'টি আৰম্ভ কৰোঁ আমাৰ জান দাদা নিজে ঘৰতে এইবোৰ সকলো বাঁহেৰে তৈয়াৰী কৰিছে নিজ হাতেৰে হয়নে কেতিয়াৰ পৰা এইবোৰ আইডিয়া আহিল জান দা একদম লকডাউনৰ পৰা লকডাউনৰ আগতে নাছিলো লকডাউন ঘৰলৈ আহি পেলাই কামবিলাক আৰম্ভ কৰিছো আৰু কি বনাইছে দেখাওকচোন বিশেষকৈ বাঁহৰ কণ্টেইনাৰ বনাইছো গ্লাছ বনাইছো কাপ বনাইছো টপি বনাইছো এইবোৰ তাৰপিছতে লাইট ষ্টেণ্ড বনাইছো পেন ষ্টেণ্ড বনাইছো পানী ফ্লাক্স বনাইছো পানী যিটো বটল সেইটো বনাইছো এইটো হ'ল পানী বটল এইটো হ'ল কণ্টেইনাৰ বঢ়িয়া এইটা হ'ল টফি বতাহ ফুলদানি হিচাপে ব্যৱহাৰ কৰিব পাৰি এইটো টফি ন এইটো টফি হয় ফুলদানি হিচাপে ব্যৱহাৰ কৰিব পাৰি এইটো 3-in-1 হয় তাৰপিছতে আছে গিলাচ এইটো গিলাচ ন বা এইটো কাপ এইটো পেন ষ্টেণ্ড এইটো বানবাতি এইটো কণ্টেইনাৰ ষ্টেণ্ড পেন ষ্টেণ্ড এখন উন্মোচন হোৱা নাই নহয় এখন ট্ৰে বঢ়িয়া লাগিছে পুৰা বাঁহেৰে এইবোৰ সকলো বাঁহেৰে তৈয়াৰী হয় দেখুৱাই আছো আৰু এই লাইটটো চিল কি ছিল এখন অসম সাহিত্য সভা বাঁহেৰে বনাইছে ন এইটো কি লাইট ডেকৰেটৰ ভিতৰত লাইট তামাম আইডিয়া কৰিছে আৰু তাত আছে এইখন কি জাহাজ বাহ কিমান দিন লাগিছে এইখন বনাওঁতে 10 দিন কি 10 দিনত হৈ গৈছে আপোনাৰ বাহ আৰু ইয়াত আছে এইটো টাবি ষ্টেণ্ড কিহৰ ষ্টেণ্ড এইটো টাপ থোৱা ষ্টেণ্ড ফুলৰ টাপ থ'ব পাৰি বেলেগ কিবা থ'ব পাৰি এইটো ফুলদানি এইবিলাক ডেকৰেটৰ এইবোৰ চাওক আপোনালোকে অৰ্ডাৰ দিব হ'লে দিব পাৰে মই লিংকটো ডিছক্ৰিপশ্যনত দি দিম ফুলদানি এইখন বিচনা চাওক অকল বাঁহেৰে তৈয়াৰী সকলো বস্তু ইয়াতে থৈ দিছে বাপৰে কিমান বস্তু কণ্টেইনাৰ এইটো হেংগিং কণ্টেইনাৰ পোচাক হয় মোৰ কষ্টিউম এখন গামোচা বাঁহেৰে তৈয়াৰী অকল বাঁহ ন অকল বাঁহ ল'ব পাৰি এখন প্ৰথমখন দ্বিতীয়খন চিএমক দিয়া আছে চিএমক দিছে এইযোৰ কৃষ্ণ ড্ৰেছ নে কি সত্ৰীয়া ড্ৰেছ তই পিন্ধিবি নেকি দেচোন পিন্ধ ময়ে পিন্ধিম নহ'লে চোনে ভিডিঅ' কৰ ৰ ভিডিঅ'টো ট্ৰাই কৰিছোঁ কালাৰ চালাৰ কৰিলে ধুনীয়া হৈ যায় কালাৰ কৰিব নোৱাৰি যে কালাৰ কৰিলে বাঁহৰ নিদিয়ে ন বাঁহৰ অস্তিত্বটো নাইকিয়া
আঠা আছে নেকি কাপোৰযোৰত বাহ এইটো টুপি এইটো কাৰ ড্ৰেছ হয় টিকলি টিকলি হাতত পিন্ধে তোৰ হাতত টিকলি ড্ৰেছ হ'ব বুলি মই কোৱা। ছোৱালীজনী মানে সত্ৰীয়া নৃত্য গোটেইখিনিয়ে বনাইছে বা এই হাত চাত আমাৰ এই ছোৱালীৰ সৈতে সমান এইটো কৃষ্ণ ড্ৰেছ তই জানা কৃষ্ণ এইটো নহয় চাগে এইটো কৃষ্ণ ন এটা ফটো থাকি হ'লনে এইটো কৃষ্ণৰো এটা ইউটিউব চেনেল আছে আপোনালোকে ছাবস্ক্ৰাইব কৰিব পাৰে আৰু বাহিৰে তৈয়াৰ কৰা বস্তুখিনি বিক্ৰী কৰা হয় আপোনালোকক লাগে যদি ল'ব পাৰে লিংকটো ডিছক্ৰিপশ্যনত দি দিম মই কিমানকৈ বিক্ৰী কৰে জানদা এইটো বস্তুৰ ওপৰত ডিপেণ্ড হয় বস্তুখিনি কিমান 100-200 পৰা আৰম্ভ হয় আৰু ন মানে 50 পৰা আৰম্ভ হয় 50 পৰা আৰম্ভ হয় ঠিক আছে এয়া এওঁলোকে বাঁহৰ সামগ্ৰী তৈয়াৰ কৰি আছে এইটো কৰ্মশালা আপোনালোকে এই নাম্বাৰটো দি যোগাযোগ কৰিব পাৰে ইয়াতে নাম্বাৰটো দিয়া হৈ আছে ভিডিঅ'টি চাই যদি ভাল লাগিলে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব থেংক ইউ